फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल टीएस ब्लॉग्स एंड ट्रैवल। तो কেনে আছে গ্ৰুপ ফালে আছে আজি আমি গৈ আছো মানাহ ৰাষ্ট্ৰীয় উদ্যান। তো ভিডিওটো হেকলৈকে চাওক, ভিডিওটো বহুত মজাৰ হ'বলৈ গৈ আছে। তো বলক দেৰি নকৰক আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা সৌন্দৰ্যবোৰ উপভোগ কৰো। আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিলো। আমি মানাহৰ ফালে আগবাঢ়ি গৈ আছো। ইয়াতে মানাহৰ বোৰ্ডটো আছে, এইটো মানাহ ব্ৰিজ হয়। তো বলক আগলৈ গৈ থাকো। তো ফ্রেন্ডস আমি আহি পালো বেকি নদী। তো এখন আছে মানাহ। তো আমি আহি পালো বেকি নদী। তো চাই থাকক বেকি নদী। এইখন আছিলে বেকি নদী। তো বলক আমি মানাহৰ ফালে আগবাঢ়ি গৈ থাকো। ইফালে চাওক কিমান সুন্দৰ চাহ গছবোৰ, দেখিবলৈ সঁচাকৈয়ে ধুনীয়া। ইতিমধ্যে আমি আহি পাইছো আৰু আমাৰ লগত আজি দাদাহঁত আছে। তো চাওক আগলৈ বাইক লৈ যাবলৈ নিদিয়ে। তো ইয়াৰ পৰা গাড়ী ভাড়া কৰি যাব লাগে। তো বলক আগলৈ গৈ থাকোঁ কি কি আছে আৰু চাওক। তো এইখন এখন ৰেষ্টুৰেণ্ট হয় আৰু যিহেতু আমাৰ ব্যক্তিগত গাড়ী বা বাহন ভিতৰলৈ যাবলৈ নিদিয়ে, সেইবাবে আমি বলক গাড়ী ব্যৱস্থা কৰোঁ আৰু আমাৰ গাড়ীবোৰ ৰখাৰ ব্যৱস্থা কৰোঁ। ইফালে চাওক কিমান সুন্দৰ সুন্দৰ কাঠেৰে তৈয়াৰী কৰা বস্তুবোৰ সজাই ৰখা হৈছে। ইয়াতে আহিলে ইয়াৰ পৰা বস্তুবোৰ ল'ব পাৰে। চাওক কিমান সুন্দৰ। বিভিন্ন ধৰণৰ ভাল ভাল বস্তুবোৰ আছে। চাওক ভাল লগা বস্তুবোৰ আছে, ইয়াতে ল'ব পাৰে আহিলে ইয়াৰ পৰা। এইখন ফৰেষ্ট অফিচাৰ অফিচ হয়। আমাৰ গাড়ীখন ইয়াতে ৰাখি ভিতৰলৈ যাবলৈ দিছে। তো বলক দাদাহঁতে ৰেডি হৈ আছে, যাবলৈ সাজু হৈ আছে। গাড়ীবোৰ ভিতৰলৈ যাবলৈ নিদিয়ে। তো ইয়াতে ৰাখি গৈ আছো। তো ভিতৰত দোকান নাই, সেইবাবে ইয়াৰ পৰা ভিতৰলৈ খোৱাৰ বাবে কিছুমান বস্তু লৈ গৈ আছো। ফ্ৰেন্ডছ আমি ভিতৰলৈ যোৱাৰ বাবে গাড়ী বুক কৰিলোঁ। তো এইখন আমাৰ গাড়ী এতিয়া। তো আমি সকলোৱে গৈ আছো আৰু এই দাদা আমাৰ লগত যাব।
ইয়াৰ গাড়ী হয় দুটা ড্ৰাইভাৰ আছে তো কিমান দূৰ ভিতৰলৈ 21 কিলোমিটাৰ হয় তো বলক গৈ থাকোঁ এইটো আমাৰ গাড়ী হয় এতিয়া তো আমাৰ জাৰ্ণি ইয়াৰ পৰা আৰম্ভ হ'ল আৰু প্ৰথমবাৰৰ বাবে আমি জীপত উঠিলোঁ তো চাই থাকক আগলৈ আৰু কি কি ঠাই আছে কেনেকুৱা কি এইখন আমি গৈ আছোঁ ফ্ৰেণ্ড এইটো হয় মানাস নেশ্যনেল পাৰ্কৰ গেট ইয়াতে ভিতৰত যাবৰ কাৰণে ইয়াতে গেট পাছৰ বাবে কি কি কৰিব লাগে তো সিহঁতে পৰি আছে তো সেই আগলৈ যাম আমি চাওক কিবা নিয়ম আছে ভিতৰত যাবৰ কাৰণে সিহঁতে কৰি আছে কমপ্লিট কৰি আছে তো আমি ভিতৰলৈ সোমাই আহিলোঁ চাই থাকক আগলৈ আৰু ভিডিঅ'টো বহুতো মজাৰ হ'বলৈ গৈ আছে তো ভিতৰত বহুতো ভয়ানক ঠাই হয় কোনফালেদি কি বস্তু কি জন্তু আহি যায় কোৱা নাযায় সেইবাবে আমাক নিজৰ গাড়ী বা বাইক ভিতৰলৈ আনিব নিদিয়ে তো চাই থাকক আগলৈ আৰু কি কি আছে খুব আগত হাতী আছে ফ্ৰেণ্ড তো আগৰ গাড়ীবোৰে সঁচাকৈ ভয় পাই আছে সিহঁতে যাবলৈ নিদিয়ে আমি কৈ আছোঁ এই গাড়ীবোৰক যাবৰ বাবে কিন্তু সিহঁতে সঁচাকৈ বহুত ভয় পাই আছে যোৱা নাই আৰু এটা কথা বাইক বা কাৰ ভিতৰলৈ আনিব নিদিয়ে কিন্তু পাৰ্মিশ্যন লৈ নিজৰ কাৰটো আনিব দিয়ে আৰু ভিতৰলৈ আনিব নিদিয়াৰ এইটোৱে কাৰণ যে ইয়াতে বিভিন্ন জন্তুবোৰ থাকে আৰু গাড়ীৰ হৰ্ণটো বজালে সিহঁতে বহুতো ভয় খায় সেইবাবে ইয়াতে আনিব নিদিয়ে তো ইয়াতে হৰ্ণ নবজাই গাড়ীৰ লাইট ব্যৱহাৰ কৰি নিজে বুজিব লাগিব কি কৰিব বিচাৰিছে গাড়ীটো কোনফালে যাব বিচাৰিছে লাইটৰ জৰিয়তে ইয়াতে সকলো কৰা হয় চাওক ফ্ৰেণ্ড হাতীটোৱে তেওঁৰ নিজৰ পোৱালিটো লৈ ৰাস্তা পাৰ হৈ আছে আৰু ইয়াতে কেৱল দুটাই নহয় ৰাস্তাৰ দুয়োফালে চাওক বহুতো হাতী আছে ফ্ৰেণ্ড চাওক বহুতো আছে তো আগৰ গাড়ীবোৰে ইমানে ভয় পাইছিল ইমানবাৰ কোৱাৰ পিছতো সিহঁতে নগ'ল তো সিহঁতক পিছফালে এৰি আগলৈ গুচি যাওঁ চাই থাকক শুনা পাইছোঁ হাতীৰ বাবে মানুহে ভয় পায় কিন্তু চাওক ফ্ৰেণ্ড ইয়াতে আমাক চাই হাতীবোৰে ভয় পাইছে আৰু পলাই গৈছে জংঘলৰ ভিতৰত তো বলক আগলৈ আৰু কি কি আছে চাই থাকোঁ মোৰ আগত দেখা পাইছে এইটো ভূটান পাহাৰ আৰু আমাৰ ড্ৰাইভাৰজনে ক'লে যে ইয়াতে গড় দেখা পাম বুলি তো বলক আমি গড় দেখা ঠাইখনলৈ যাওঁ চাওক বান্দৰবোৰে নিজৰ খাদ্য বিচাৰি ফুৰি আছে এইবোৰ সোণালী বান্দৰ হয়
আমি আহি পালোঁ ভিতৰৰ ফালে। তো আগলৈ গৈ থাকোঁ, চাই থাকোঁ, ঠিকে আছে। চাওক ভিতৰৰ ফালে যায়। ফ্ৰেণ্ডছ আমি ওপৰত উঠি আহিলোঁ আৰু ইয়াতে চাওক বাংলো এটা আছে। তো ইয়াত চাওক বাংলো এটা আছে। তো ওপৰত গৈ চাওক কি আছে বলক। ইয়াৰ পৰা ভিউটো চাওক। গেটৰ আগত বুকিং কৰিব লাগে আৰু এই বাংলোটোত থাকিব পাৰে আৰু ইয়াৰ পৰা ভিউটো চাব পাৰে আৰু ৰাতি ইয়াতে থাকিব পাৰে বুক কৰি। তো এই বাংলোটোত থাকিব পাৰে আৰু বুকিং কৰিব লাগে গেটৰ আগত। অলপ নদীটোৰ ফালে আগবাঢ়ি যাওঁ আমি। এইটো চাওক বহুত আগৰ 100 বছৰ আগৰ বস্তু হয়। 100 বছৰ আগৰ বস্তু হয়। এইবিলাক নচলে, এতিয়াও বন্ধ হৈ আছে। চাওক ইয়াৰ ওপৰত চাওক গছ হৈ গৈছে। চাওক কি অৱস্থা হৈ আছে, এইবিলাক বন্ধ হৈ আছে বহুত দিন ধৰি। চাওক বলক নদীটোৰ ফালে আগবাঢ়ি যাওক, কি আছে কেনেকুৱা পৰিৱেশ। খুঁটাটো দেখিব পাৰিছে, এইটো হ'ল ভূটানৰ খুঁটি। এই খুঁটিৰ ইফালে হ'ল ভূটান আৰু ইফালে হ'ল মানাস ৰাষ্ট্ৰীয় উদ্যান। আৰু যি পানী দেখা পাইছে, এই নদীৰ এই পানীটো আহি আছে চীনৰ পৰা। এইটো হ'ল ভূটান বৰ্ডাৰ, এইটো ইণ্ডিয়া। ইফালে হয় ইণ্ডিয়াৰ নদীটোৰ ইয়াৰ পৰা সিপাৰে হয় ভূটান। চাওক লিখা আছে ইণ্ডিয়া বুলি, চাওক ইণ্ডিয়া বুলি লিখা আছে। আৰু যি পানী দেখা পাইছে, পানীটো চীনৰ পৰা আহি আছে। Oi, Soliva. Oi. Sonde biskut খাবি? Oi. Biskut খাবি biskut? হ্যাঁ? তো আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা ঠাইত। তো আজি এই ভিডিঅ'ত মোৰ লগত আছিলে দাদাহঁত। চাওক তো আগলৈ আৰু নতুন নতুন ঠাই, নতুন নতুন মজাৰ ভিডিঅ' আহি আছে। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি চাওক আৰু বেল আইকনটো বজাই দিয়ক। তো আজিলৈ বাই, টেক কেয়াৰ।